এয়া আমাৰ মাজত বিশ্বজিৎ শইকীয়া। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে, মই কল্যাণী। গাইজ, দেৱালীৰ আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছোঁ। এতিয়া আমি জিনা আৰু মই বাগমৰালৈ যাম। হাই জিনা, কেইচা লগ ৰহা হে? আচ্ছা লগ ৰহা হে। আমি কাৰ্নিভেল চাবলৈ যাওঁ। কাৰ্নিভেল তাত ফাংচন আছে মানে। যাওঁ ব'ল। কাইলৈ যাবি কেনে থাকিবি? কাইলৈ তো গাইজ আমি আহিমগৈ ইয়ালৈ। জিনা আৰু মই যাম এতিয়া। আপোনালোক চাই থাকিব। হাই গাইজ, আমি বিশ্বজিৎক চাবলৈ গৈ আছোঁ আৰু বেলেগক নাচাওঁ। মুঠতে ফাংচন, দেৱালী, ফেষ্টিভেল। সেই গাইজ, আমি কাৰ্নিভেলৰ ওচৰ পাইছোঁহি আৰু, কিন্তু মানে টাইমটো 10 বাজিলে। আমি চাগে প্ৰগ্ৰেমেই নাপামগৈ। সেইফালে মেঘনাথ ছাৰ আহি আছে। কিন্তু তলে বলো আদর করে মোবাইল পাপলিম কাকিন দাগ ভালো কলবারি বুইবারে বস্তু দে কলে বিষ্ণুদেব কলেজ বনাব আজন 4জনী করে 5জনী ক লেটিন গাইস মানে প্রোগ্রাম চাও বা না চাও মুঠতে পুরা এনজয় কৰিম আৰু হয় না জিনা? হয় হয়। এ জিনা পুরা ভয় কৰিছে হা গাইস, মানে অকমান কিবা এটা ওলালেৱা ও হাপ তাৰপা কিবা এটা ওলালেৱা মই দৌৰি থাকে কেনেকে হাপ বুলি তাই কোৱা ষ্টাইলত কে গাইস মই ষ্টাইলত নাই কোৱা আৰু দেই। আজি মানে সেই ধাননি পথাৰলৈ গৈছিলোঁ ধান দাবলৈ। তাৰপা জিনা একদম ভৰিতে জোক এটা লাগিলে নহয় গাইজ। তাই এনেকুৱাকৈ জঁপিয়াইছে, আপোনালোকক ভিডিঅ' ক্লিপটো অকণমান মই দেখাই দিছোঁ মানে। দিগদাৰ এইফালে কোন শিল্পীয়ে গৈ আছে গম নাপাওঁ গাইজ, কিন্তু লোকে গৈছেগৈ আৰু আমি গৈছোঁহে। লোকে প্ৰগ্ৰেম চগ্ৰেম কৰি মেলি গৈছেগৈ আৰু আমি গৈছোঁহে। আৰু না কি হ'ল যোৱা মানুহ গৈ থাকক, আমি পুৰা জিনা ভয় নকৰিবি। কুকুৰ এটা একদম মানে এইটো দেখিছে নাই কুকুৰ, তাৰপৰা পুৰা জঁপিয়াই দিছে নহয় জিনা বাইদেৱে আমাৰ, পুৰা ভয় কৰে। সেইফালে ব্ৰহ্মপুত্ৰ নদী, সেইফালে আৰু মেঘনাথ মোৰ ভাইটি হয়। মানে আমি মেঘনাথৰ লগতে গৈছোঁ আৰু তাৰপিছত মনোজ্য আৰু ল'ৰা এটা আহিছিলে, কিন্তু তাহাঁতি মানে সেই ছোৱালী খোজ দি আহিছে আৰু যেনিবা এনে কৈছোঁ। তাহাঁতি লাহে লাহে আহিছে, আমি মেঘনাথৰ লগতে গৈ আছোঁ গাইজ। মুঠতে গাইজ মই বেলেগ শিল্পীৰ কথা বেলেগ কণ্ঠৰ শিল্পীৰ কথা নাজানো। মই বিশ্বজিৎক চাবলৈ আহিছোঁ হয় নাই জিনা? হ'ব ইমান ভয় নকৰিবি, কোনো নাই। তই ভয় কৰিছিলি নি? ভয় কৰিছিলি নি? গাইজ আজি ফেষ্টিভেল চাবলৈ হ'লে 200 টকাৰ টিকেট ল'ব লাগিব এজন মানুহৰ, কিন্তু আমি কি হ'ব জানো, মই ভিডিঅ' মানে টিকেট নাই যে আমাৰ পইচাও নাই গাইজ। তো এতিয়া ভিডিঅ' কৰি থাকিম, কি হয় নাজানো। সেইফালে হৈ আছে গাইজ পুৰা, শুনিছেনে আপোনালোকে? এই গাড়ী চাৰি বম মানে।
কি লাগে আচলতে বিহু গাম নেকি মামা কালি হয় ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ সুন্দৰ গীত মাজত বিশ্বজিৎ শইকীয়া অস্তবেলি চাই বিচাৰে আবেলি ৰঙাই স্বাভিমান ৰাখি সহি থাকা পৰিমাণ মৰমৰ
আই হোপ আপোনালোকে মোৰ কষ্টটো বুজি পাব। বাৰু ঠিক আছে, আমি প্ৰেমলৈ ঘূৰি লওঁ। So, কোনে কোনে ৰক এণ্ড ৰল ভাল পায় মানে ৰক এণ্ড ৰল, ৰক ফিউজন তেনেকুৱা টাইপৰ গান মানে pucho परवाने से डरोगे अरे धीरे धीरे चल আমাৰ ঘৰ মুম্বাই হে গাইজ আমি বিস্তুতৰ লগত মই মানে ফটো মাৰিলোঁ আৰু সপোন পূৰণ হ'ল পুৰা এনজয় কৰিলোঁ পুৰা ফুল ধামাকা মানে গাইজ কি হ'ল এতিয়া আমি ঘৰলৈ গৈছোঁগৈ আৰু কমচে কম টাইমটো চাই লওঁ কিমান বাজিলে উচকে বাদ আপোনালোকক কৈ দিম কিমান টাইম হৈছে বৰ্তমান গাইজ 1:22 বুলি কৈছে সৰি গাইজ 11:22 বুলি কৈছে তো আমি গৈছোঁগৈ আৰু বিস্তুৰৰ গান শুনিলোঁ বহুত ধুনীয়া হয় গাইজ আমাৰ বাও গান গাইছিলে হা নিকুমণি কামানে কাৰণ মই ফুল মানে হেৰি ভিডিঅ' কৰিবলৈ নহয় মই মানে নাচি আছিলোঁতো তাৰপিছতে নাচা ভিডিঅ' কৰিবলৈ কৈছিলোঁ তাহাঁতি একদম তাহাঁতিও নাচি থাকে নহয় একদম মানে মোবাইলটো কেনেকৈ ধৰে আৰু আপোনালোকেহে জানিবগৈ মানে ভিডিঅ'টো চাই মেলি দিয়ে গাইজ হে গাইজ মানে মোৰ এতিয়া চিঞৰি চিঞৰি কৈছোঁ ন মাত ফাটি গ'ল চিঞৰি চিঞৰি গাইজ আজি এনেকৈ এনজয় কৰিলোঁ ন তো আমি কাইলৈ জিনা আৰু মই যামগৈ আৰু মোৰ ভিডিঅ' মেঘনাথ কেনেকুৱা লাগিল মেঘনাথ মানে মোতকৈ 2 বছৰ সৰু দেই গাইজ সৰু হৈ আছে ল'ৰাটো আগত আমাৰ জিনা বা গৈ আছে কথা আছে ইয়াত মানে আহিবলৈ এনেকৈ গাড়ী চাড়ী লৈ আহিলে ভাল আৰু আমি খোজকাঢ়ি গৈ আছোঁ অকল ল'ৰা এজনহে আচলতে আমি ভয় নকৰোঁ না গাইজ ভয় নকৰোঁ মানে তহঁতে মোৰ নাচ দেখি মেলি হাঁহিলি নাই এনজয় কৰিলি নাই এনেকৈ নকৰিবি এইটো ব্লগ ভিডিঅ' হয় এনজয় কৰিলি নাই জিনা এইফালে দূৰলৈ নাযাবি এইফালে ভূত আছে হা এই মানে পুৰা ভয় কৰে আৰু গাইজ আৰু এইফালে গাইজ ব্ৰহ্মপুত্ৰ মই একো আগৰ হেৰি একো দেখা নাই মই অকল লাইটৰ পোহৰটো মোৰ একদম চকুলৈ আহি আছে গাইজ তো অকল কেমেৰাটো দেখি আছোঁ আগৰ বস্তু একো দেখাই নাই মই অকল ইমান চাউল লগাই মেলি বাইক চলাই নে তাহাঁতি কিমান ভয় কৰিছে অৱশ্যে মই ভয় কৰা নাছিলোঁ বাৰু মেঘনাথ মোৰ চেনেলটোৰ নাম জান নাই নাজানো তহঁতি মানুহ মোৰ চেনেলৰ কথাই নাজানো একদম কেলে এনেকুৱানো জল্দি আমি একেলগে আহিছিলোঁ একেলগে মৰিলে একেলগে মৰিম গাইজ বাচিলে এইবোৰ কথা ক'ব নাপায় ৰাতি 12 বজাত
গাইজ বহুত ভাল লাগিলে বিস্তুৰক এই নাথাকো ৰাতিটো এতিয়া একো নকয় আৰু ময়ে ক'ব লাগিব গাইজ আচলতে মানে ভয় কৰিলে মানুহে পেকপেকাই যাব লাগে তো সেইকাৰণে মই গৈছোঁ কোনেও গম নাপায় আৰু মই ভয় কৰোঁ কিন্তু সেই ভয়টো দেখাই দিব নালাগে কি আজি মানে নিজ চকুৰে মই জিনা ভাগৰ ভয়টো দেখিছোঁ নিজ চকুৰে মানে চবেই দেখিছে ব্লগটো অকল মোৰ নামতে শেষ হ'ব মোৰ নামতে আৰম্ভ হ'ল সেইটো কথা হয় নাই বাৰু খবৰে তোৰ বেছিকৈ মোকেই খোৱালি ধৰ বেছিকৈ তয়ে খোৱালি সেইটো হয় বাৰু ময়ে খুৱাইছিলোঁ ভয়টো তাই আচলতে ভয় কৰে কাৰণে খুৱাইছিলোঁ তো সেইটো থাকে সেইটো মানুহৰ সেইবোৰতে মানুহে এনজয় কৰে সেইটো তই ক'লেও নুশুনে মই ক'লেও নুশুনে আৰে তই এতিয়া যদি চৰিয়াই দিয় ন তোৰ গাত জাপ মাৰি পৰিব মানে সেইটো কথা গাইজ হ'ব ইমানেতে সমাপ্ত কৰোঁ তাহাঁতি মোৰ পেকপেকাই থকাটো বেয়া পাইছে গাইজ আৰু আপোনালোক হ'ব গাইজ হ'ব আমি পূৰা গৈ আছোঁগৈ গাইজ আপোনালোকে ভিডিঅ' কেনেকুৱা পালে জনাব মই পূৰা এনজয় কৰিলোঁ ইতনা জৰুৰী কেছে হুৱা গাইজ মোৰ ভিডিঅ' ইমানতে সমাপ্ত আপোনালোকে কেনেকুৱা পালে জনাব যদিহে আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ইমান কষ্ট কৰি ইয়ালৈ আহিছোঁ ন গাইজ আপোনালোকে মোক সহায় কৰিব বুলিহে আপোনালোক মোৰ লগত আছে বুলিহে মই ভিডিঅ' কৰিবলৈ ইমান দূৰলৈ আহিছোঁ আৰু ডাঙৰ গাড়ীবোৰে বহুত ধূলি উৰুৱাই দিয়ে আমি দুখীয়া মানুহ নহয় জানো হা গাইজ আপোনালোকে যদি মোৰ ভিডিঅ' ভাল পায় তেতিয়াহ'লে গাইজ আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব